সময় আৰু নিজৰ মানুহবোৰে যেতিয়া একেলগে কষ্ট দিয়ে তেতিয়া মানুহ বাহিৰৰ পৰাই নহয় ভিতৰৰ পৰাও ভাঙি যায়। আশা আৰু বিশ্বাস কৰা কেতিয়াও ভুল নহয়। কেৱল এইটোৰ ওপৰত নিৰ্ভৰ কৰে যে আমি কাৰ পৰা আশা আৰু কাৰ পৰা বিশ্বাস কৰিছিলোঁ। দুখে সদায় পিছলৈ ঘূৰি চায়, কিন্তু বিশ্বাসে সদায় আগলৈ চায়। জীৱনত ইমান বেয়া ঘটনা ঘটি গ'ল যে এতিয়া বেয়া ঘটনা ঘটিলেও বেয়া নালাগে। এতিয়া ভয় লাগে যে সেইবিলাক মানুহলৈ যিয়ে কয় যে মোক বিশ্বাস কৰা, মই সদায় তোমাৰ লগত আছোঁ। নাজানো জীৱনটো আকৌ ঘূৰাই পাওঁ নে নাপাওঁ। সেইকাৰণে দুখত, খঙত, ঘৃণাত বা কাৰোবাৰ লগত কাজিয়া কৰি জীৱনটো শেষ নকৰিব। জীৱনত আপুনি সদায় আনন্দত থাকক আৰু আনন্দত ৰাখক। যাত্ৰা সৰু হ'লেও মনত থ'বলগীয়া হ'ব লাগে আৰু ৰং ক'লা হ'লেও বিশ্বাসী হ'ব লাগে। কেতিয়াবা কেতিয়াবা বেয়া পৰিস্থিতি ভগৱানে জানি বুজি দিয়ে, যাতে সেই সকল মানুহৰ ঢাকি থোৱা চেহেৰা আমি দেখি পাওঁ, যাক আমি চকু মুদি বিশ্বাস কৰোঁ। সম্বন্ধ তেজৰ পৰা নহয়, বিশ্বাসৰ পৰা হয়। যদি বিশ্বাস থাকে অচিনাকি মানুহো আপোন হৈ যায়, আৰু যদি বিশ্বাস নাথাকে তেতিয়া নিজৰ মানুহো অচিনাকি হৈ যায়। বেয়া সময়ত কোনোবাই ওচৰলৈ আহি কয় যে চিন্তা নকৰিবা, মই তোমাৰ লগত আছোঁ, তেতিয়া এটা শব্দই ঔষধ হৈ যায়। কোনে কি কৰিছে, কেনেকৈ কৰিছে, কিয় কৰিছে, সেইবোৰৰ পৰা আপুনি যিমান দূৰত থাকে সিমানেই সুখত থাকিব পাৰিব। নিজৰ বিৰুদ্ধে কথা মনে মনে শুনি লওক। বিশ্বাস কৰক, সময়ে ভালকৈয়ে উত্তৰ দিব। অলপ সময়ৰ খঙৰ বাবে মৰমেৰে ভৰা সম্বন্ধ শেষ হৈ যায়। তেতিয়া বুজি পোৱা যায় যেতিয়া সময় পাৰ হৈ যায়। টকা পইচা এনেকুৱা এটা বস্তু, যদি এইটো লগত থাকে অচিনাকি মানুহো আপোন হৈ যায়। যদি নাথাকে নিজৰ মানুহো অচিনাকি হৈ যায়। যেতিয়া সম্বন্ধত জিত আৰু অহংকাৰ আহি যায় তেতিয়া এই দুয়োটাই জয়ী হৈ যায়, কিন্তু সম্বন্ধই হাৰ মানি যায়। প্ৰেম যদি গভীৰ হয় তেতিয়া কাজিয়া যিমান হ'লেও সম্বন্ধ কেতিয়াও ভাঙি নাযায়। যেতিয়া যিকোনো বস্তু আপোনাৰ পৰা দূৰ হৈ যায় তেতিয়াহ'লে বুজি ল'ব যে ভগৱানে আপোনাক আগতকৈ বেছি ভাল দিব বিচাৰে। যদি সময়ত বেয়া অভ্যাস সলনি কৰিব পৰা নাযায় তেতিয়াহ'লে বেয়া অভ্যাসে আপোনাক সময় সলনি কৰি দিব। কাৰোবাক ভাল পোৱাটো যিমান সহজ, তেওঁকেই ভাল পাই থকাটো সিমানেই কঠিন। যি আপোনাৰ জীৱনৰ পৰা যাব বিচাৰে তেওঁক যাবলৈ ৰাস্তা দিয়ক। যদি তেওঁক জোৰ কৰি ৰখাই থয় তেওঁ আপোনাক কেতিয়াও সন্মান নকৰিব। এইখন পৃথিৱীত কোনো দুখ ভগাই নলয়। মৃতদেহ শ্মশানত থৈ নিজৰ মানুহে সুধিব এতিয়া আৰু কিমান সময় লাগিব। নিজৰ মনৰ কিতাপখন এনেকুৱা ব্যক্তিৰ ওচৰত নুখুলিব যি পঢ়াৰ পিছত আপোনাক বুজি নাপায়। মনত পৰা আৰু মনত পেলোৱা দুয়োটা বেলেগ বেলেগ। মনত আমি তেওঁক পেলাওঁ যি আমাৰ আপোন, আৰু মনত তেওঁক পৰে যাক আমি নিজৰ বুলি ভাবোঁ। ধনৰ পৰা আমি জীৱনৰ সকলো সুখ সুবিধা প্ৰাপ্ত কৰিব পাৰোঁ, কিন্তু জীৱনত শান্তি কেৱল ভাল কৰ্মৰ পৰাহে পোৱা যায়। যাৰ ওপৰত আমাৰ কোনো আশা নাথাকে বেছিভাগ সেইসকল মানুহে বেয়া সময়ত সংগ দিয়ে। সন্দেহৰ কোনো ঔষধ নাই, চৰিত্ৰৰ কোনো প্ৰমাণ নাই। মুখৰ পৰা ওলোৱা শব্দ, পাৰ হৈ যোৱা সময় আৰু ভাঙি যোৱা বিশ্বাস কেতিয়াও ঘূৰি নাহে। যিজনে অন্ধকাৰত দিন পাৰ কৰি পাইছে কেৱল তেওঁৱে বুজি পায়। যেতিয়া একো দেখি পোৱা নাযায় তেতিয়া কি কি দেখি পোৱা যায়। মানুহে আপোনাক তেতিয়াই সন্মান কৰিব যেতিয়া আপুনি তেওঁৰ নিচিনা দেখিও নেদেখা কৰিবলৈ শিকি যাব। দুখ অহাৰ আগতেই দুখী হোৱা ব্যক্তি প্ৰয়োজনতকৈ বেছি দুখত ভোগে। খং বেয়া বস্তু, কিন্তু য'ত প্ৰয়োজন হয় তাত দেখাব লাগে।
নহ'লে বেয়া কৰাসকলে অনুভৱ কৰিব নোৱাৰিব যে তেওঁ ভুল কৰিলে আৰু তেওঁ সদায় আপোনাৰ লগত তেনেকুৱা ব্যৱহাৰেই কৰি থাকিব। বহুত ভুল হ'ল জীৱনত, কিন্তু যি ভুল মানুহক চিনাক্ত কৰাত হ'ল। তেওঁলোকৰ লোকচান সকলোতকৈ বেছি হ'ল যেতিয়া সম্বন্ধই কন্দুৱাবলৈ লয়, তেতিয়া ইগন'ৰ কৰিবলৈ শিকক। জীৱনটো বহুত সহজ হৈ পৰিব। ক্ষমা ভুলৰ পৰা হয়, কিন্তু প্ৰতাৰণাৰ পৰা নহয়। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব। লগতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।